গাইস আকৌ এটি নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি আশা কৰো ভিডিওটো শেষলৈকে চাব আজি মই গাঁৱৰ হেউজিয়া পৰিবেশটো অলপ দেখাবলৈ চেষ্টা কৰিছো মোৰ কিন্তু বহুত ভাল লাগে গাঁৱলীয়া পৰিবেশ আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন কমেন্টত মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম গাঁৱৰ পৰিবেশটো অলপ দেখাই দিছো এফালে যেহেতু ৰুৱা টাইম হৈ গৈছে এপিনে কঠিয়া পাৰি থৈছে ৰাস্তা ঠিক আছে গৈ থাকো আগলে কোত কি দেখা পাও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পাই গলো হি এয়া আগৰজনী মোৰ বা হয় কিবা এটা কৈ দে ফ্ৰেন্ডছ হিজনী ভন্টি হয় হাই এপিনে এটো ফিছাৰী ইয়াত ফিছাৰী মাছ দিয়া হয় আৰু এফালে এটা আছে এটো লোকেল ফিছাৰী ইয়াত অকল লোকেল মাছে দিয়া হয় এইফালে হাবি হৈ আছে বহুত দিন অহা নাই এফালে এখিনি কঠিয়া হয় পাই গলহি বাগান এখনে আৰু বাগানখন এইখিনি ঠাইত যে বহুত ভাল লাগে বহুত নিজান হয় আৰু ইনে বাগানৰ হেউজিয়া পৰিবেশটো দেখিলে এনে কিবা এটা ভাল লাগি যায় মনটো ডাঙৰ হয় বাগানখন ইমান আঁতৰলৈকে নাযাওঁগে আৰু এইখিপাই আপোনালোকক দেখাই দিছো কিমান ধুনীয়া এটা পৰিবেশ চাওকচোন আপোনালোকে এফালে ধান ডালে দেই মানুহে কি ধান বুলি কয় এখিনি আহু ধান আজিৰ ভিডিওটো ইমানেই আছিল কেনেকুৱা পালে কমেন্টত জনাবচোন যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও মোৰ চেনেলৰ পৰা পাই থাকে বাই বাই